ৰিকমেণ্ডেড কৰে নাই? বহুত ভাল। গাইজ হেৰি ফাইনেল টিকেট পাই গ'লোঁ। Hey guys, welcome back to our channel. So আমি বাইক লৈ ওলাইছোঁ, এঠাইত যাম। আপোনালোকে চাই থাকক ক'ত যাওঁ, কি কৰোঁ। ইয়াত বৰ্তমান এতিয়া মেনাপাৰাত আছোঁ, তেল ভৰালোঁ। তেল ভৰাই ইয়াতে অলপ ৰখিছোঁ। চ' আপোনালোকে লাষ্ট ভিডিঅ'টোত ভালেই মৰম দিছে, কিন্তু কথা হ'ল ভিডিঅ' চবেই চায়, ভাল লাগিছে ভিডিঅ' চবেই চায়। প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি দিলে মানে কি হয় জানেনে? ছাবস্ক্ৰাইব কৰি দিলে মানে নেক্সট ভিডিঅ'বিলাক যেতিয়া মই আপলোড কৰিম আপোনালোকে আপডেটটো পাই থাকিব আৰু মোৰ লিংক শ্বেয়াৰ কৰিব নালাগে। চ' আপোনালোকৰ তাত নটিফিকেশ্যনটো আহি যাব আপডেট কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিলে। চ' প্লিজ কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি থাকক। চ' আজি চাওক ক'ত যাওঁ, কি কৰোঁ। আজি মোৰ লগত মোৰ ট্ৰেভেলিং পাৰ্টনাৰ আছে, মোৰ কেমেৰা পিছফালে আছে, মোৰ আজি ভিডিঅ'গ্ৰাফি কৰি আছে। চ' আপোনালোক দেখাই আছোঁ কথা। চাওক গাইজ, মোৰ আজি ট্ৰেভেলিং পাৰ্টনাৰ মোৰ আজি ৰাব্বানী। চ' ৰাব্বানী কিবা কোৱা, ক'ত গৈ আছে? আমি ফাৰ্ষ্টত যাম, ইয়াৰ পৰা আমি যাম গুৱাহাটীত। মই ভাবিছোঁ কি মই ব্লগত নাহোঁ, কাৰণ মোৰ লগৰবিলাকে মই যিটো লাষ্ট ব্লগত আহিছিলোঁ মোৰ লগৰবিলাকে বহুত গালি দিছে, মই ভাল নেদেখোঁ বুলি ব্লগত কৈছে হা। চ' মই ভাবিছোঁ ব্লগত নাহোঁ, ত' ফ'ৰ্চ কৰি আছে। চ' আহি গ'লোঁ আৰু কি। মোৰ চেনেলৰ কাৰণে কিবা ক'বানে? চেনেলটো মানে অলপ কেইদিন ভালেই গ্ৰ' হৈছে, ভালেই ভিউ পোৱা গৈছে। এণ্ড ছাবস্ক্ৰাইবটো বহুত কম ছাবস্ক্ৰাইবাৰবোৰ। এণ্ড মোৰ ৰিকুৱেষ্ট আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'খিনি চাই। এণ্ড চাগে ভাল ভাল কণ্টেণ্ট আহি থাকিব, আই হোপ। এণ্ড ছাপোৰ্ট কৰিলে আপোনালোকে ছাপোৰ্ট লাগে আৰু জাষ্ট, বেলেগ একো নালাগে। আপোনালোকে ছাপোৰ্ট কৰিলে আমি আগবাঢ়ি যাব পাৰিম আৰু বাছ এইখিনি আৰু। চাওক আগত যাওঁ কি হয়। আহি আছিলোঁ, আহি থাকোঁতে হঠাৎ বৰষুণ আহিলে। চ' আমি ইয়াত অলপ ৰখিব লগা হ'ল। হস্পিটেলৰ সন্মুখত তেল ডিপুটো যে আছে তাতে অলপ ৰখি দিলোঁ। বৰষুণ কমিলে আমি ইয়াৰ পৰা ওলাম। ত' গাইজ আমি এতিয়া ডুমুনি চকী পাৰ হৈ আহিলোঁ, বেজেৰা পাৰ হ'লোঁ। বাইহাটা পোৱাৰ আগতে এইটো মেইন ৰোড, মানে আমি মেইন ৰোডেৰে নাযাওঁ। আমি এইটো ৰাস্তা গৈছে আপোনাৰ এইফালে যাই আপোনাৰ চাংচাৰি ওলাব। ত' আপোনালোকে চাই থাকক। ৰাস্তা আহিলেও এইকাৰণে মানে ছাইড ভিউটো ভাল লাগে। আপোনাৰ মেইন ৰোডতকৈ যোৱাতকৈ এইটো ৰাস্তা যোৱাটো মানে বেছি বেটাৰ আৰু। ত' বাইকেৰে গ'লেও বেছি ভাল লাগে। ত' আপোনালোকে চাই থাকক। গাইজ আমি এইটো ৰাস্তাটো সোমাই আহিলোঁ, সোমাই ইয়াত অলপ ৰখিলোঁ আৰু বহুত কাৰ আহি আছে। তাৰমানে ইফালেদি গ'লে তাৰমানে ৰোড টেক্স দিব লাগে। চ' সেইকাৰণে এইটো ৰাস্তাত দি চবেই আহি আছে। আমি বাইক লৈ আছোঁ, আমাৰ বাৰু ৰোড টেক্স নালাগে। চ' আপোনালোকে চাওক, ভিউটো চাওক। আপোনালোকে এইটো ৰাস্তাত আহিব পাৰে। বাইহাটা পোৱাৰ আগতে ৰাস্তাটো সোমাই গৈছে লেফ্টত। আপোনালোকে চাওক, ৰাবানী অলপ দেখাই দিয়ে, ছাইডবিলাক দেখাই দিয়ে। এইটো ৰাস্তাটো মানে বিহু ছিজনত আপোনালোকে ভুলতো কাৰ লৈ নাহিব। কাৰ লৈ আহিলে কি হ'ব, বহুত ছিজনত মানে এইবিলাক আপোনাৰ বৰঙণি দিব লাগে, ৰাস্তাই ৰখি থাকে। তাই এইটো ৰাস্তাত গ'লে আপোনাৰ 200 টকা হ'ব যাব কাৰ লৈ গ'লে। চ' এইটো ৰাস্তাত আহিলে আপোনাৰ 1000 টকা যাব। চ' এইটো ভুল নকৰিব। আপোনাৰ ৰাব্বানী আপোনালোকক ছাইড ভিউবিলাক দেখাই থাকিব। ধুনীয়া ভিডিঅ'গ্ৰাফি কৰিব পাৰে, আপোনালোকে গমেই পাইছে। মই আকৌ ভিডিঅ'টো কৈছোঁ। চ' আপোনালোকে চাই থাকক। শৰাইঘাট ব্ৰিজ পালোঁ আমি আহি। এতিয়া আৰু ইয়াত নৰখোঁ, চিধা কামাখ্যা ৰেলৱে ষ্টেচনত যাম। তাতে কামখিনি আছে, কামখিনি কৰি আমি লগ পাই আছোঁ, কথা পাতি আছোঁ, কিহৰ কাৰণে আহিছোঁ। চ' আপোনালোকে চাই থাকক, গম পাব। অলপ আহিছিলোঁ মানে কামাখ্যা জংচনত। ইয়াত অলপ কাম আছিল, ঘৰুৱা কাম কিবা অলপ আছিল। কিন্তু এতিয়া কাউণ্টাৰ পিছখন বিচাৰি আছোঁ, 1 নম্বৰ প্লেটফৰ্মত যাব লাগিব। তাত মানে টিকেট কৰিব লাগে। জনাই আছোঁ আপোনালোকক কিহৰ টিকেট। চ' বিচাৰি আছোঁ 1 নম্বৰ, এই পালোঁহে আগত। চ' গৈ আছোঁ।
গাইজ হেৰি ফাইনেলি টিকেট পাই গ'লোঁ চ' গাইজ টিকেট ল'লোঁ মানে আপোনাৰ কিবা মানে দেউতা যাব চেকআপত যাব চ' দেউতাটো বেমাৰ মানে চ' সিহঁতৰ কনচেশ্যন টিকেট আছিল চ' 4জনৰ টিকেট কৰিলোঁ সিহঁতে নেক্সট মান্থৰ 30 তাৰিখে যাব চ' সেইকাৰণে আহিছিলোঁ ইমাৰ্জেঞ্চি কাম আছিল আহিব লগা হ'ল সেইকাৰণে চ' চাই থাকক নেক্সট আমি অলপ ফুৰিম এতিয়া কাম হৈ গ'ল এতিয়া অলপ ফুৰিম চাওঁ অলপ কিবা খাই লওঁ এতিয়া পিজ্জা টিজ্জা খাই লওঁ আৰু ডমিন'জ বুলি যাব বুলি কৈছে খাই লওঁ চ' কি বক্সিং গাইজ চ' গাইজ ওলাই আছোঁ এতিয়া কাম হৈ গ'ল টিকেটৰ কাম হৈ গ'ল চ' এতিয়া যাওঁ কিবা খাওঁ ভোক লাগিছে বহুত ভোক লাগিছে আহিছিলোঁ কামাখ্যাত চ' যাওঁ এই বাইকখন তাতে পাৰ্ক কৰা আছে চ' বাইকখন লওঁ চ' বাইকখন ৰাখিলোঁ অলপ যাওঁ ডমিন'জত কিবা খাই লওঁ আৰু ৰাবানী গ'লে পিজ্জা খাব বুলি চ' যাওঁ আৰু ভিতৰত চ' গাইজ হেৰি কথা এটা আছে কথা মানে কি জানে আপুনি এই লাষ্ট ভিডিঅ' যিটো দিছোঁ ভাল ৰেচপঞ্চ আহিছে কথা হ'ল এতিয়া তাৰমানে কি হয় আপোনালোকে যিবিলাক মানে নিউজ ভিউৱাৰ্ছ মানে এইবিলাকে কি কৰে ছাবস্ক্ৰাইব নকৰে চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি দিলে ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব বেছি বেছিকৈ শ্বেয়াৰ কৰি মই গম পাইছোঁ শ্বেয়াৰ কৰিছে কাৰণ শ্বেয়াৰ নকৰিলে ইমান ভাল নাহিলে হয় চ' মই জানো চবে শ্বেয়াৰ কৰিছে চ' থেংক ইউ ছ' মাছ এনেকৈ শ্বেয়াৰ কৰি থাকিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে ভিডিঅ' আপলোড কৰিলে আপোনালোকে গম পায় চ' গাইছ আহিলোঁ ৱাৰ্ডত ঘূৰিলোঁ চ' খাই লওঁ ৰাবানী গৈছে পিজ্জা খাওঁ মই বোলো ভাত খাওঁ ভাতৰ নিচিনা কিবা আছে নেকি আপোনালোকে জনাবচোন ভাতৰ নিচিনা কম ঝুঠা ভাত খাই যিটো শান্তি পোৱা যায় পিজ্জা নিজে খাই খুব শান্তি পোৱা যায় আমি গাঁৱলীয়া মানুহ ভাই ভাত খাম নাই মই আকৌ চিটিত থাকোঁ না আমাৰ মানে ঠিক আছে খোৱা তুমি একো নাই খাই লওঁ পেট নভৰিলে কিন্তু ভাত খাম ঠিক আছে খোৱাটো নাই ভাত খাম পৰাকৈ এটা পান খাম খাই যাম ঠিক আছে কেনেকুৱা এক্সপিৰিয়েঞ্চ হ'ল বাইক কেনেকৈ চলালোঁ ঠিকে আছে বেছিভাগতো ময়ে চলালোঁ না ঠিক আছে পাৰে দাদা পাৰোঁ না আপুনি পাৰে চগাছ আহি গ'ল আমাৰ অৰ্ডাৰ এতিয়া খাওঁ আমি এই ৰাব্বানী পূৰা খুলি আছে ভোক বেছি লাগিছে আল্লাহ নোখোৱা কেইদিন হ'ল খোৱা নাই ভাত খাইছোঁ পিজ্জা হ'ল একমাহ বেছি হৈছোঁ খোৱা নাই ঠিক আছে খাই লো গাইছ খোৱাৰ টাইমত কোনো কথা মাতা নাই খাই লো ঠিক আছে रहा नहीं जाता तड़प ही ऐसी है ना नहीं सुके খালোঁ এতিয়া আমি যাওঁ এতিয়া বাইক লওঁ অলপ কণাকৈ পান খাই লওঁ পান খাই বাইক লৈ যাওঁ চিধা জালুকবাৰী যাওঁ অলপ তাত অলপ ৰেষ্ট ল'ম বহি থাকি চ' তাত যাই কথা পাতি আছোঁ হোটেল বাছবিত আহিলোঁ ইয়াত অলপ ৰেষ্ট লওঁ কথা হ'ল ইয়াত আপোনালোকে যেতিয়া গুৱাহাটীৰ পৰা তেজপুৰ ৰিটাৰ্ণ যাব তেতিয়া এই চেকপোষ্টটো পোৱাৰ আগতে আপোনালোকে লেফ্ট ছাইডত কৰিব আহিব বহুত ভাল বনায় এইটো ৰসমলাই বহুত টেষ্টি হয় বহুত টেষ্টি হয় ৰসমলাই চ' আহিব মই ৰিকমেণ্ডেড কৰিছোঁ পানী বটল দিব এটা নাই ঠাণ্ডা দিব চ' আহিব টেষ্ট কৰিব এবাৰ টেষ্ট কৰি আপোনালোকে গম পাব কেনেকুৱা লাগে একচুৱেলি মানে সিহঁতে মানালীৰ মানুহ হয় মানালী মানুহ কি মই মিঠাইটো খাই লওঁ আগতে ঠিক আছে তাৰ আগতে ট্ৰাই কৰিম আপোনাৰ ৱৰ্কাৰ যিবিলাক আছে বহুত ভাল টেষ্ট মই এবাৰ আহি ফেন হৈ গৈছোঁ মই নিজে ফেন হৈছোঁ চ' আপোনালোকে আহিব খাব পাৰে টেষ্ট কৰিব পাৰে এবাৰ টেষ্ট কৰি চাব ভাল বেয়া না আপোনালোকে গম পাব চ' খাওঁ খাই পিনে লগ পাই আছোঁ মই ৰিকমেণ্ডেড কৰা নাই বহুত ভাল এইখনেই হোটেল হয় নম্বৰ 1 বাছবি হোটেল এণ্ড ৰেষ্টুৰেণ্ট আপোনালোকে যেতিয়া গুৱাহাটীৰ পৰা তেজপুৰ ৰিটাৰ্ণ যাব ইয়াতে পাব লেফ্টত আকৌ আপুনি তেজপুৰৰ পৰা গুৱাহাটী হৈ আহিলে আপোনালোকে ৰাইডত কৰিব চ' আহিব মই ৰিকমেণ্ডেড কৰিলোঁ বহুত ভাল বনায় এতিয়া ঘৰত ৰিটাৰ্ণ হৈ আছোঁ আগত গৈ লগ পাই আছোঁ এটা কৰাকৈ পাণ খাই লওঁ আৰু এটা আণ্টি এটা পাণ দিব গাইজ আহি পালোঁ ঠিক আছে এনেকৈ ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি থাকিব ছাবস্ক্ৰাইব কৰিব প্লিজ ছাবস্ক্ৰাইব কৰিব নেক্সট ব্লগত লগ পাম ঠিক আছে বাই